এভৰিৱান, গুড মৰ্ণিং। আশা কৰিছোঁ আপোনালোকৰ সকলোৱে ভালে আছে। মোৰো ভালেই নিশ্চয়। তো আজি আপোনালোকক দেখাম মুগা লেটাটো কেনেকৈ আৰু ক'ত বান্ধে। যিটো পকা আহে, পকাৰ পিছত যোনটো পকা হেৰিটো পলুটো নি পেলাই ক'ত ৰাখে, কেনেধৰণে ৰাখে আপোনালোকক দেখাম মই। তো আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে, চালে গম পাব। ভিডিঅ'টো চাই যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি নতুন আহিছে চেনেললৈ, তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব। তো নতুন ভিডিঅ' আপোনালোকলৈ ন'টিফিকেশ্যন পাই থাকিব। তো আপোনালোক বলক দেখাওঁগৈ আজি লেটাটো কেনেধৰণে বন্ধা হয়, ক'ত বান্ধে, কেনেকৈ থৈ দিয়ে, তাক দেখুওৱা হয়, কি কৰা হয় তাৰপিছত। তো চাই ভাল নাপালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। সেইটো মুগা পলু ইয়াৰ পিছত আপোনাৰ পকে আহি পেলাই তলত যোনটো এটা খেৰ বা কিবা দি এইটো খুব বান্ধা হৈ আছে, বান্ধাটোত আহি পেলাই জুম লৈ থাকে, ৰখি থাকে একেঠিৰে। তো তাৰপিছতহে পকা আহে। পকাটো আহিলে আপোনালোকে গম পোৱা যায়, এতিয়া ৰাতি ধৰা হয় আপোনাৰ 7টাৰ পৰা ৰাতি 9টা 10টা বজালৈকে পকাটো আহে। তাৰপিছত আনি এনেধৰণে ৰখা হয়, কিবা আম গছপাত দি পেলাই, নাহৰ পাত বা পালেই সোণাৰু পাত, আজাৰ পাত বা আম পাত এইখিনি দি ৰখা হয় এনেধৰণে। তো তাৰপিছত লেটাবিলাক যেতিয়া মেচিয়ৰ হয় টান হৈ যায়, টান হ'লেহে আপোনালোকে এইটো তাৰ পৰা আঁতৰাব পাৰে। আঁতৰাই পেলাই এনেধৰণৰ ৰ'দত শুকুৱাই থ'ব লাগে। তাৰ ভিতৰত যোনটো পোক থাকে, পোকটো তেতিয়াহে মৰে। তো যদি নমৰে তেতিয়া পখিলা হৈ লেটাটো নষ্ট কৰি পেলায়। তো এনেধৰণে শুকুওৱা হয়। তো এনেধৰণে শুকুৱাই পলু লেটাটো মাৰা হয়। তাৰপিছতে বেপাৰী বা কোনোবা আহে লৈ যায়, এনেধৰণে বিক্ৰী কৰি দিয়া হয়। এটা পলু লেটাত 4 টকাৰ পৰা 7 টকাৰ ভিতৰত হয়। ইয়াৰ পিছতে সূতা কাটে টাকুৰিত দি তেনেধৰণে সিজাই লৈ পেলাই তাৰপিছত সূতা কাটে, তাৰপিছত কাপোৰ বয়। এনেধৰণেই মুগা খেতি কৰা হয়। এনেদৰেই মুগা খেতি কৰা হয়। আৰু আপোনালোকে কৰিব বিচাৰিলে ঘৰতো কৰিব পাৰে, গছ লগাই। তো যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন ভিডিঅ' পাই থাকিব, আহি থাকিব। তো আজিলৈ বাই। কোনো এটা ভিডিঅ'ত লগ পাম বুলি